আজি তেখেতৰ গোলাঘাটৰ যি ইতিহাস, সেই গোলাঘাটৰ ইতিহাসৰ বিষয়ে আমাক আজি ব্যক্ত কৰিব মাননীয় অপূৰ্ব বল্লভ গোস্বামী। নমস্কাৰ গোস্বামীদেৱ। নমস্কাৰ। হেল্ল', নমস্কাৰ। বৰ ভাল পালো আপুনি অহা দেখি। আজি আপোনাৰ ঠাই গোলাঘাট। সেই গোলাঘাট এখন ইতিহাস প্ৰসিদ্ধ ঠাই, য'ত নেকি অসম আন্দোলনৰ পিছত অসম গণ পৰিষদ দলটো তাৰ পৰাই গঠিত হৈছে, য'ত নেকি অসমৰ এটা ইতিহাস সৃষ্টি কৰিব পৰা হৈছিলে। আৰু তাৰোপৰি তাত বহুতো আছে ঠাই আছে, নামৰ হাবিত আছে, তাত ধৰি লওক আপোনাৰ বিভিন্ন স্থান আছে। এই বিষয়ে আপুনি ৰাইজক অৱগত কৰিব বুলি আমি আশা ৰাখিলো। এইটো আমাৰ সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ গোলাঘাটৰ পৰাই আপুনি যিটো ক'লে অসম গণ পৰিষদ বুলি নহয়, আজি সেই সময়ত স্বাধীনতাৰ সময়ত কংগ্ৰেছ বাৰ্তা বুলি এখন আলোচনী ওলাইছিল গোলাঘাটৰ পৰাই। আৰু প্ৰথম যিটো আমাৰ চিপাহী বিদ্ৰোহ আন্দোলন হৈছিল 1857 চনত, সেই চিপাহী বিদ্ৰোহ আন্দোলন এই নগুৰাতে অংকুৰিত হৈছিল বীজ। আৰু এই নগুৰাৰ পৰাই এটা আন্দোলন হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত একাংশ আমাৰ মানে ব্ৰিটিছৰ প্ৰতি তেওঁলোকৰ কিছুমান ভিতৰুৱা খবৰ আমাৰ কিছুমান লোকে যোগান ধৰিছিল, যাৰ বাবে সেই বিদ্ৰোহটো তৎকালীনভাৱে ব্ৰিটিছে মষিমুৰ কৰিব পাৰিছিল। গতিকে এই নগুৰাৰ যি চিপাহী বিদ্ৰোহ এটা অসম বুৰঞ্জীৰ ইতিহাস আছে। আৰু অসম বুৰঞ্জী বুলি ক'লে গোলাঘাটৰ এটা দীঘলীয়া পৰিকল্পনা। কাৰণ যদি আমি মোমাই তামুলীৰ কথা কওঁ আহোম যুগত, এই মোমাই তামুলী বৰবৰুৱা আছিলে গোলাঘাটৰ এই বৃহত্তৰ পুলিবৰ অঞ্চলতে আছিল, আৰু যোনে প্ৰথম অসমত মাটিৰ জৰীপ কৰিছিল। এইটো আপুনি জানি কি হ'ব, কাৰণ মোমাই তামুলী বৰুৱাই যে অসমীয়া মানুহে বাৰী কেনেকে পাতিব লাগে সেই প্ৰথম আৰম্ভ আমাৰ গোলাঘাট। গতিকে ই গোলাঘাটবাসীৰ বাবে কম গৌৰৱৰ কথা নহয়। আৰু ইয়াৰ পিছতো যদি আমি কলীয়া ভোমোৰা বৰফুকন ব্ৰহ্মপুত্ৰৰ ওপৰত শাল কাঠেৰে দলং নিৰ্মাণৰ চিন্তা কৰিছিল সেই সময়তে আহোম যুগত। গতিকে আমাৰ সৌভাগ্য এতিয়া যিখন তেজপুৰৰ দলংখন কলীয়া ভোমোৰা বৰফুকনৰ নামত দিছে, এই কলীয়া ভোমোৰাৰ জন্মস্থান গোলাঘাট। গতিকে গোলাঘাটৰ এটা দীঘলীয়া ইতিহাস আছে। আদি মানৰ যিটো শেষ আক্ৰমণ, যদি মানৰ শেষ আক্ৰমণৰ কথা কওঁ, এই যিটো মৌগড়ৰ যুদ্ধ, মৌগড় আপুনি নিশ্চয় জানিব, যোৰহাটৰ এতিয়া ককিলামুখক মৌগড় বুলি কৈছিলে সেই সময়ত। সেই মৌগড়ত যি বিদ্ৰোহ হৈছিলে চন্দ্ৰকান্ত সিংহৰ লগত, ৰমজন খা বুলি, সেই ৰমজন খা আমাৰ এই নুমলীগড় অঞ্চলতে পিছত এই যুদ্ধত তেওঁ মৃত্যুবৰণ কৰিছিল ৰমজন খা। আৰু এই কবৰস্থানখন সেইকাৰণে 1822 চনৰ, এতিয়া আপুনি যদি 37 নং ৰাষ্ট্ৰীয় পথেৰে কেতিয়াবা যায় দেখিব, এই নুমলীগড়ৰ ঠিক পেট্ৰল পাম্পৰ কাষতে সেই কবৰস্থানখন পুৰণি। সেই মানৰ আক্ৰমণৰ সময়ত এই বীৰজনাই মৃত্যুবৰণ কৰি ইয়াতে তেওঁক সমাধি দিয়া হৈছিল। কিন্তু এইবোৰ আচলতে এতিয়া বুৰঞ্জীৰ পাততে লিপিবদ্ধ আছে। আৰু আপুনি যিটো ক'লে আমাৰ বনাঞ্চল কাজিৰঙাক লৈতো আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ, এইটো গোলাঘাটবাসীৰ বাবে গৌৰৱ। ঠিক আমি যদি হাবিৰ কথা কওঁ, নামবৰ বনাঞ্চলৰ কথা কওঁ, ৰাছিয়াত যি সময়ত অষ্ট্ৰেল বনাঞ্চল হৈছিল, সেই সময়ত নামবৰ বনাঞ্চল স্বীকৃতি দিছিল তাৰমানে। গতিকে ৰাছিয়াৰ অষ্ট্ৰেলিয়াৰ লগত নামবৰ তুলনা কৰে। গতিকে আপুনি গোলাঘাটৰ এই নামবৰত মানে এনে কিছুমান মানে দুষ্প্ৰাপ্য উদ্ভিদ আছে যিবোৰ পৃথিৱীৰ ক'তো নাই। সেইকাৰণে এতিয়াও বিভিন্ন স্থানৰ পৰা পৃথিৱীৰ এই উদ্ভিদবিদসকল আহি নামঘৰত তেওঁলোকে অধ্যয়ন কৰেহি। গতিকে গোলাঘাট এনেকুৱা এখন স্থান। আৰু মই ইতিমধ্যে যিটো ক'লো, আচলতে দৈয়াং ধনশিৰি যিটো সভ্যতা, কাৰণ এই ধনশিৰি দৈয়াং সভ্যতাতে গোলাঘাটৰ ইতিহাস আছে। আৰু আপুনি ভালকে জানে আহোম যুগত যি কছাৰী যুদ্ধ হৈছিল, সেই নুমলী কুঁৱৰী বুলি, যিটো আপোনাৰ এই নুমলী গড়টো যে আছে, এইটো চুহুংমুঙৰ ৰাজত্ব কালত দেৱচুঙক পৰাভূত কৰিছিল। দেৱচুঙক পৰাভূত কৰাৰ পিছত বহুদিন চুহুংমুং ইয়াতে আছিল। আৰু সেই মই যিটো ক'লো, মোমাই তামুলীয়েও সেই সময়তে এই গোলাঘাটত আচলতে 3টা ভাগত, যেনে বোকাখাট অঞ্চলটোত নামদৈয়াং, আৰু এই গোলাঘাটৰ পৰা আপোনাৰ অসম নাগালেণ্ড বৰ্ডাৰলৈকে এইটো আপাৰ দৈয়াং, আৰু দেৰগাঁও অঞ্চলটো বচাদ। এই 3 ভাগত তেওঁ ভাগ কৰিছিল। কাৰণ গোলাঘাট বহুত পিছত হৈছে নামটো, ইয়াৰ আগত আচলতে এই তেনেকে ধৰণৰ এই দৈয়াং উপত্যকা বুলি কয়।
আৰু ৰাজেশ্বৰ সিংহৰ দিনত আমাৰ নুমলীগড়ৰ যিটো নেঘেৰিটিং শিৱ মন্দিৰ আপুনি জানে চাগে সেই নুমলীগড়ৰ নেঘেৰিটিং শিৱ মন্দিৰত সেই সময়ত আপোনাৰ এনেকুৱা আছিল ইয়াতে ঘোঁৰাৰে গৈ পেলাই প্ৰসাদ গৈ আপোনাৰ ৰংপুৰ পাইগৈ গতিকে এই দেৱালখনো আহোম যুগৰ আচলতে এটা এক ইতিহাস নুমলীগড় নেঘেৰিটিং দেৱাল দেৰগাঁৱৰ যিখন নেঘেৰিটিং দেৱাল আৰু নুমলীগড়ৰ দেওপাহাৰৰ কথা জানেই এইটো সপ্তম অষ্টম শতিকাৰ শিল্প ভাস্কৰ্যৰে আৰু আচলতে এইখিনি এটা অসমৰ ইতিহাস বুলি ক'ব লাগিব আৰু বহুখিনি এনেকে আজি দুবৰ্ণী যাওক কাছমাৰী যাওক বহু তথ্য সম্বন্ধিত আমাৰ প্ৰাচীন শিল্প ভাস্কৰ্য আছে গতিকে মুঠতে গোলাঘাট এখন ঐতিহাসিক অঞ্চল এই গোটেই জিলাখনে আৰু ৰাস্তা পদূলি আপুনি জানে গদাধৰ সিংহই যিটো ধুদৰালি এই কমাৰগাঁৱৰ পৰা আৰম্ভ হৈছিল আপোনাৰ তিতাবৰ মৰিণী হৈ আপোনাৰ নামটি হৈ যিটো ধুদৰালি গদাধৰ সিংহই বনাইছিল ইয়াৰ বাহিৰেও গদাধৰ সিংহই অট্টালিকা নিৰ্মাণ কৰিছিল চিকাৰী ঘাটলৈ কাৰণ আপুনি জানে আহোম যুগত এই নদীক প্ৰাধান্য দিছিল ব্ৰহ্মপুত্ৰৰ চিকাৰী ঘাটলৈকে গদাধৰ সিংহই কছাৰী ঘাটৰ পৰা এটা ৰাস্তা কৰিছিল আৰু যোৰহাটৰ গোলাঘাটৰ আটাইতকৈ চমু সংযোগী যিটো চুঙি পথ সেইটো আহোম ৰজা ৰাজেশ্বৰ সিংহই বনাইছিল গতিকে ইয়াত আমাৰ যিখিনি বাট পথৰ পৰা আমাৰ ৰজাদিনীয়া বাট পথ আছে আৰু গোলাঘাট সেইকাৰণে আমি ইতিহাস প্ৰসিদ্ধ ঠাইক আমি গৌৰৱ কৰোঁ ভাল পালো আপোনাৰ কথা পাতি আজি সপ্ত শ্বহীদৰ যিটো আছে আপোনাৰ তাত সপ্ত শ্বহীদ হয় যিটো এইটো পঞ্চায়ত আছে শ্বহীদৰ ক্ষেত্ৰত হয় হয় এইটো সেইটো আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এই গোলাঘাটৰ আপোনাৰ নুমলীগড় সমীপতে 7জন লোকে মৃত্যুবৰণ কৰিছিল অসম আন্দোলনত আৰু অতি দুৰ্ভাগ্যৰ কথা এই সপ্ত শ্বহীদৰ মূল নায়ক আছিল মোহন ৰাজ সেই সময়ৰ যোৰহাটৰ SP আছিল কিন্তু আমি এজন সংবাদকৰ্মী হিচাপে সেই সময়ত যেতিয়া অসম চৰকাৰে গোচৰটো উঠাই লৈছিল আমি সংবাদ মাধ্যমত এই বাতৰি পৰিৱেশন কৰাৰ পাছতে এটা আন্দোলন হৈছিল গোলাঘাটত যে সপ্ত শ্বহীদৰ গোচৰটো পুনৰ মুকলি হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে মোহন ৰাজে অতি কৌশলেৰে উচ্চতম ন্যায়ালয়ত এই গোচৰটোৰ বিৰুদ্ধে এটা গোচৰ তৰে আৰু সেই সময়ত অসমৰ কোনো ধৰণৰ ৰিপ্ৰেজেন্ট মানে বিশেষকৈ সপ্ত শ্বহীদৰ ফালৰ পৰা এজন ৰিপ্ৰেজেন্ট থাকিব লাগিছিল এই নথকাৰ কাৰণে সেই গোচৰটো একপক্ষভাৱে মোহন ৰাজৰ পক্ষত গুচি গ'ল যাৰ কাৰণে আজি সপ্ত শ্বহীদ আমি প্ৰত্যেক বছৰ সেই 1 এপ্ৰিলৰ দিনাখন পালন কৰি আহিছো পংকাবাসীয়ে কাৰণ সেই যি অসম 83 যি মানে জুয়ে পুৰা 83 বুলি আমাৰ ভূপেন হাজৰিকাই গানো গাইছে গতিকে সেই 83 সেইদিনা এটা সেই দিনটো আচলতে মনত পৰিলে বৰ শিহৰণকাৰী কাৰণ এজন নহয় দুজন নহয় 7জনকৈ মানে বান্ধি পেলাই অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিলে সপ্ত শ্বহীদ আৰু এই সপ্ত শ্বহীদৰ কাষতে নুমলীগড় শোধনাগাৰ কিন্তু ইতিমধ্যে আমি সংবাদকৰ্মী হিচাপেতো লিখিছো মই যদিও আজি আপুনি এইটো ইতিহাসৰ ওপৰত কৈছে মই নুমলীগড় শোধনাগাৰ আচলতে 855 জন শ্বহীদৰ তেজৰ শোধনাগাৰ কিন্তু শেহতীয়া নুমলীগড় শোধনাগাৰৰ যিটো অসম বিৰোধী কাৰ্যকলাপ আজি কেন্দ্ৰ চৰকাৰে আমাৰ কথা হৈছে তেওঁলোকে আধা দামত বাংলাদেশত তেল দিয়ক আমাৰ আপত্তি নাই যদি আজি IOC আছে ভাৰত পেট্ৰলিয়াম আছে হিন্দুস্তান পেট্ৰলিয়াম আছে ক'ৰবাৰ পৰা দিয়ক আমাৰ ক'বলৈ নাই কিন্তু এই অসমৰ আবেগ যিটো বিদেশী বিতৰণৰ নামত এই শোধনাগাৰটো হৈছিল এই শোধনাগাৰত লোকচান হৈ তেল দিয়া মানে শোধনাগাৰটো এদিন লোকচান হোৱাৰ পিছত তেওঁলোকে কাৰবাৰ লগত আচলতে মাৰ্চ কৰে গতিকে এটা পৰিকল্পিত এটা ষড়যন্ত্ৰ হয় গতিকে আমি ভাবিব পৰা নেকি যে নুমলীগড় শোধনাগাৰতো আমাৰ আবেগ অনুভূতি তাত জড়িত হৈ আছে আমাৰ যিহেতু 855 জন শ্বহীদৰ তেজৰ বিনিময়ত আমাৰ এই শোধনাগাৰটো পাইছো সেই ক্ষেত্ৰত আমাৰ আবেগ অনুভৱ তাত জড়িত হৈ আছে তাৰোপৰি আমি সেই সকলো বস্তু সংৰক্ষণ কৰাৰ কিছু প্ৰচেষ্টা আমি ল'ব লাগে হাতত আপোনালোকৰ তাত সৰু সৰু মঠ মন্দিৰ যিহেতু আছে ৰজাদিনীয়া পুখুৰী বিশেষকৈ মৰঙী অঞ্চল আছে মৰঙী অঞ্চলটো মৰঙী ৰজা আছিল তাত মৰঙী খোৱা গোহাঁই অধীনত আছিলে মই যিটো কৈছো চুহুংমুঙৰ ৰাজত্ব কালত গতিকে বৃহত্তৰ মৰঙী অঞ্চলটো এক ঐতিহাসিক অঞ্চল আৰু এই মই যিটো কলো এই বাট পথৰ কথাৰ পৰা যেনেকে আমাৰ আজি বহুখিনি আমাৰ মৈদাম আছে ইয়াত গোলাঘাটত আজি আইদেউ আছে ভদৰী আইদেউ মৈদাম আছে
আমাৰ বহুখিনি আহোম যুগৰ ইয়াত মৈদানো আছে তাৰমানে এই প্ৰাচীন যিখিনি মানে স্মৃতি আজি আচলতে আমাৰ কিন্তু আমি যেনেধৰণে সংৰক্ষণ কৰিব লাগিছিল আমি তেনেকে কৰিব পৰা নাই কাৰণ আজি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোলাঘাটৰে বগৰী জেঙত আপোনাৰ সেই সময়ত উৰাজাহাজ পৰিছিল তাত এতিয়া এই বগৰী জেঙৰ আজি ধৰক অস্তিত্ব নাইকিয়া হৈ পৰিলে শেহতীয়াকে বহু বেদখল হ'ল গতিকে এইবোৰ আচলতে ইতিহাস প্ৰসিদ্ধ অঞ্চল গোলাঘাটৰ আৰু যিটো আপোনাৰ নাম্বৰ হাবিৰ যিটো ৩৯ নং ৰাষ্ট্ৰীয় পথ এইটো গৈ পেলাই আপোনাৰ ম্যানমাৰ ওলাইছেগৈ যিটো এছিয়া হাইৱে নম্বৰ 1 বুলি কয় কিন্তু এটা দেখা যায় ৩৯ নং ৰাষ্ট্ৰীয় পথটো এই 2টা বছৰ এনেকুৱা কদৰ্য হৈ আছে মানে এইটো ভাবিলে আচৰিত লাগে যে এছিয়া নাম্বাৰ 1 গতিকে কেন্দ্ৰ চৰকাৰে এনেকুৱা প্ৰতাৰণা কিয় কৰি আছে আমাৰ অসমবাসীক এইটো বৰ দুৰ্ভাগ্য কাৰণ কিয়নো তেওঁলোকে নাম দিছে আগতে নেশ্যনেল হাইৱে 39 আছিলে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথ এই ৩৯ ৰাষ্ট্ৰীয় পথটো এছিয়ান হাইৱে 1 মানে আপুনি জানে যে এছিয়ান যিটো কাৰেলি আহিছিলে আসিয়ান কাৰেলি এই আসিয়ান কাৰেলিটো আমাৰ এই ৩৯ নং ৰাষ্ট্ৰীয় পথে আছিলে তেওঁলোকে কেনে নামটোকে সলাই পেলাই আসিয়ান নাম্বাৰ 1 দিলে কিন্তু নাম্বাৰ 1 দিলে নহব ৰাস্তাটোতো আপোনাৰ মেৰামতি কৰিব লাগিব যিটো কদৰ্য ৰূপ এবাৰ যদি মানুহ যায় না দ্বিতীয় দিনা যাবলৈ মানে সাহস নকৰে আৰু এই ঐতিহাসিক দেওপানী মন্দিৰ আছে এই দেওপানী মন্দিৰলৈ বহু যায় তীৰ্থযাত্ৰী মাননীয় গোস্বামীদেৱ এই আমাৰ যিখিনি আমাৰ ঐতিহ্য আছে যিখিনি আমাৰ মঠ মন্দিৰ আছে যিটো পৌৰাণিক যিটো কীৰ্তিচিহ্ন যিখিনি আছে সেইখিনি সংৰক্ষণৰ ক্ষেত্ৰত আপোনালোকৰ তাৰ যিখিনি কীৰ্তিচিহ্ন আছে সেই সংৰক্ষিত হৈ আছে সুন্দৰভাৱে কেতিয়াও নাই আমি এইটো বহুত আচলতে হেৰি কৰো এইটো দাবী কৰি আহিছো খালি এটাই ভাল লাগে আমাৰ ঐতিহাসিক আঠখেলীয়া নামঘৰ এইটো সুন্দৰকে সজাই তোলা হ'ল আমাৰ তদানীন্তন সেই সময়ত গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এই মানে আঠখেলীয়া নামঘৰটো সজোৱা হ'ল তাৰ বাহিৰে আমি যদি চোৱা যায় আজি মই যে ক'লো আজি হয় কিছু কাম কৰিছিলে আমাৰ ডক্টৰ হিমেন দত্তই নুমলীগড় দেওপাহাৰ অঞ্চলত কিন্তু যিমানখিনি হ'ব লাগিছিলে আমি প্ৰণালীবদ্ধভাৱে কাৰণ বহু মূৰ্তি আচলতে বহু নষ্ট হৈ গ'ল এই সংৰক্ষণৰ অভাৱতে গতিকে এইখিনি যদি আমি ভাল ধৰণে সংৰক্ষণ কৰিব পাৰিলোহেঁতেন মই এজন সংবাদকৰ্মী হিচাপে বাতৰি পৰিৱেশন কৰিছিলো কিন্তু আৰু আপুনি দুবৰ্ণী থান নাম শুনিছে শিৱ মন্দিৰ গতিকে সেইবোৰ অঞ্চলত যদি যোৱা যায় বা কাছমাৰীতো বহুখিনি আছে প্ৰাচীন শিল্প ভাস্কৰ্য কিন্তু আজি অৱহেলিত হৈছে হয় আপোনালোকৰ তাত ইতিহাস মানে আপোনাৰ এনেকুৱা ইতিহাস আছে যে আপোনাৰ হিন্দু মুছলমান যিটো সম্প্ৰীতি ইতিহাস গোলাঘাট জিলাত দেখা যায় বহু ক্ষেত্ৰত দেখা যায় বহুত হিন্দু মুছলমানৰ সম্প্ৰীতি নাহৰণি নাম ললে আপুনি যিটো আজি দিয়কচোন আমি গৌৰৱ কৰিব পাৰো জিকিৰ আজি দুৰ্ভাগ্য তেখেত অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল গতিকে আমাৰ নাহৰণিৰ যিটো জিকিৰ আৰু ইয়াত আচলতে আমাৰ আমি যিটো কওঁ আচলতে শংকৰ এজনৰ দেশ বুলি আমি নাহৰণি বাসী আৰু আপুনি জানে ইয়াতে আব্দুল মালিকৰ জন্মস্থান এই নাহৰণি গতিকে আমাৰ সাহিত্যাচাৰ্য গতিকে আমাৰ গোলাঘাটবাসী সিও এটা আপুনি যিটো কৈছে আমি আমাৰ যিটো আমি আচলতে উদাহৰণে দেখুৱাব পাৰো যে নাহৰণি আমাৰ যিসকল ইছলাম লোকসকল আছে তেখেতসকলৰ লগত আমাৰ যিটো আচলতে ভাতৃত্ববোধ এইটো এটা মানে বিৰল গতিকে সেইকাৰণে গোলাঘাট এখন সাংস্কৃতিকবান চহৰ আপোনাৰ ইয়াত শান্তিপূৰ্ণ ইয়াত কোনো ধৰণৰ আচলতে কাৰো সংঘাত নাই শেহতীয়া যিটো আমাৰ দুখ লাগিছে আচলতে ধৰ্মক লৈ যিটো মেৰু বিভাজন হৈছে আজি যেনেকে আপুনি দেখিছে এই যে হিন্দু বাংলাদেশী সংস্থাপনক লৈ যিটো ধৰক আজি এখন বিল লৈ পেলাই যিটো ধৰণৰ এটা উত্তল পৰিৱেশ হৈছে মই এইটো কথা ইতিমধ্যে এই ছচিয়েল মিডিয়াতো কৈছো যে অসমৰ এটা ইতিহাস আছে কাৰণ শংকৰদেৱে আমাক বহুত কষ্টৰে আচলতে আমাক একত্ৰিত কৰি থৈছে গতিকে আমাৰ গুৰুজনাৰ যি কষ্ট সেইটো আচলতে সেই ত্যাগ কেতিয়াও আচলতে কোনো বিফল কৰিব নোৱাৰে কাৰণ মই সেইকাৰণে কৈছো যে এইখন আমাৰ শংকৰ ৰাজানৰ দেশ গতিকে ইয়াত আচলতে আমি ধৰ্মক লৈ ইয়াত মেৰু বিভাজন কোনো কৰিব নোৱাৰে মাননীয় গোস্বামীদেৱ আমি সাধাৰণতে দেখো যে কিছুমান সংৰক্ষণৰ ক্ষেত্ৰত কেৱল চৰকাৰৰ মুখাপেক্ষী হৈ থাকো আমি চৰকাৰৰ ফালে মাত্ৰ বাচাই থাকো
কিন্তু আমাৰ এনেকুৱা পৰ্যায়ত আমি ধৰি লওক পঞ্চায়ত পৰ্যায়ত যিটো অঞ্চলত আছে সেই পঞ্চায়তৰ সদস্যসকলে বা যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলৰ দায়িত্ববোধ যদি থাকে, তেখেতসকলে যে ভাবে যে এইটো এই ঠাইডোখৰ এটা সন্মানৰ লগত কথা জড়িত আছে, গতিকে তাৰ যি ইতিহাস তাত জড়িত আছে, গতিকে সেইটো যদি সংৰক্ষণ বুলি পঞ্চায়তৰ ফালৰ পৰা কৰা হয়, মই ভাবো কেতিয়া সকলো কীৰ্তিচিহ্ন আমাৰ বা সকলো মঠ মন্দিৰ সংৰক্ষিত হৈ থাকিব পাৰিব বুলি মই ভাবো, সুন্দৰকে সংৰক্ষিত হৈ থাকিব। গতিকে এই পঞ্চায়ত পৰ্যায়ত যদি এই বস্তু এৰি দিয়া হয়, বিশেষকে পঞ্চায়ত পৰ্যায়ত এইটো এটা আমাৰ মান সন্মানৰ কথা আছে বুলি যে সন্মানৰ জেগাডোখৰ সন্মানৰ কথা চিন্তা কৰি যে পঞ্চায়ত কৰ্মীসকলে আছে বা ৰাইজসকলে যদি ওলাই আহি পেলাই নিজেও যদি কিছু শ্ৰমদান কৰি পেলাই এই মঠ মন্দিৰ বিলাক সুন্দৰকে ৰাখে বা কীৰ্তিচিহ্ন খিনি যদি ভালকে ৰাখে, গতিকে আমি ভাবো কি এই ক্ষেত্ৰত আমি কিছু আমাৰ অৱদান থকাৰ প্ৰয়োজন আছে বুলি ভাবে নেকি আপুনি পঞ্চায়ত বা ৰাইজৰ? এইটো 100% আছে, কিন্তু ঘটনা হৈছে কি, মই বাৰে বাৰে কৈছো আজি অসমক ভাল পোৱা মানুহ কমি আহিছে। মই এইটো এইকাৰণে আপোনাক মই এটা উদাহৰণ দিলো, যদি আমি জাতিটোক ভাল পালোহেঁতেন তেতিয়াহ'লেতো আপুনি যিটো কথা কৈছে এইটো হলেন। আজি পঞ্চায়ত কিমান দুৰ্নীতি হল আপুনি দেখিছে, আজি কেনেকুৱা ধৰণৰ মানে সীমাহীন দুৰ্নীতি। আজি যদি মই জাতিটোক ভাল পাই পেলাই মোৰ ঠাইখনক ভাল পাওঁ, মোৰ প্ৰথম কৰ্তব্য মই মোৰ অঞ্চলটো কেনেকে ডেভেলপ হয়, গতিকে মই সেই উন্নয়নৰ কথা যদি চিন্তা কৰিলোহেঁতেন তেতিয়া আজি অসম ইমান ৰসাতলে নহয়। আমাৰ আচলতে যিটো ৰাজনীতি অদূৰদৰ্শী, মই বাৰম্বাৰ কৈছো যে গোপীনাথ বৰদলৈৰ পিছত যদি চোৱা যায়, তেনেকুৱা পৰৱৰ্তী পৰ্যায়ত এনেকুৱা এজন মুখ্যমন্ত্ৰী নাই। এতিয়া যিটো জনগোষ্ঠীৰ কথা কওঁ আমি দেই, আপুনি মই প্ৰথমে কৈছো জনগোষ্ঠীৰ সমমৰ্যাদাৰ কথা কৈ থাকো। যদি আমি সেই সময়ত যদি আমাৰ নেতৃত্ব সবল হলহেঁতেন, আজি এই পাহাৰীয়া জনগোষ্ঠীৰ লগত ভূমিপুত্ৰসকলৰ এটা ভাল সম্বন্ধ থাকিলেন, তেতিয়া আজি কেতিয়াও অসম এনেকে ভাগ নহয়। আমি বাৰে বাৰে কওঁ যে কেন্দ্ৰৰ ডিভাইড এণ্ড ৰুলৰ কাৰণে এইটো হৈ আছে, কিন্তু আপুনি নিজৰ গাত চিকুটি চাওক আগতে আমাৰ নেতৃত্বত যিসকল বহি আছিল তেওঁলোকে কি কৰিলে তাৰমানে। গতিকে আপোনাৰ সেইকাৰণে যদি ওপৰৰ পৰা তেনেকুৱা হয়, গতিকে তেতিয়াই এইটো আচলতে ৰাজীৱ গান্ধীৰ ভাল চিন্তাই আছিলে, মই নকওঁ। কাৰণ কেলে আজি যেনেকে নবোদয় বিদ্যালয়, এইটোতো ৰাজীৱ গান্ধীৰ ভাল প্ৰচেষ্টা দেই। কাৰণ যেনেকে নহয় আজি নবোদয় বিদ্যালয় দুখীয়া ল'ৰা ছোৱালী পঢ়াৰ কাৰণে যিটো চিন্তা কৰিছে, কাৰণ শিক্ষা জ্ঞান সকলোতকে শ্ৰেষ্ঠ বুলি ভাগৱত গীতাত কৈ থৈ গৈছে। গতিকে এই জ্ঞানৰ নবোদয় বিদ্যালয় আজি প্ৰতিষ্ঠা কৰিলে এইটো 86 চনত। আমাৰ গোলাঘাটৰখন হৈছিলে 95। মই এই দুদিনৰ আগত পৰহি তেওঁলোকৰ প্ৰতিষ্ঠা আছিলে, ফাউণ্ডেশ্যন দি আছিলে, মই নিজে তাত উপস্থিত হৈ মই সেই কথাষাৰে কৈছো যে কিছু আমাৰ একাংশ ৰাজনীতি দূৰদৰ্শীৰ বাবে আজি ৰাজীৱ গান্ধীয়ে চিন্তা কৰিছে যে আমাৰ দুখীয়া ল'ৰা ছোৱালীয়ে তেওঁলোকে পঢ়িব পৰা নাই, যে এনেকুৱা এখন কনচেপ্ট কৰো যে ইয়াত তেওঁলোকে যিটো আগৰ আছিলে গুৰুকুল বুলি কয়, গতিকে সেই নবোদয় আপোনাৰ যিটো কনচেপ্ট গুৰুকুলৰ নিচিনা। কিন্তু এতিয়া দেখা যায় আপুনি যিটো কথা কৈছে, সাধাৰণতে প্ৰথম কথা মই জাতিটোক ভাল পাব লাগিব, মই কিবা এটা এই অসমৰ কাৰণে মই কৰিব লাগিব। সেই তেনেকুৱা যদি সদিচ্ছা থাকে, যে পঞ্চায়ত কি আজি মই কৈছো কোনোবা নিম্ন বৰ্গৰ 4th গ্ৰেডৰ মানুহ এজনো, কিন্তু এইবোৰতো উদাহৰণ আছেই। এজন ৰিক্সা চালকে তেওঁ স্কুল বনাই আছে। আজি মই কিছুদিনৰ আগত মই কোনোবা এখন এইটো হেৰিয়াত হৈছিলে, যাক হেৰিয়ে মানে প্ৰশংসা কৰিছে মোদীয়ে, এইটো আপোনাৰ কৰিমগঞ্জৰ ঘটনা। গতিকে এনেকুৱা ধৰণৰ কিছুমান আছে, এইটো নিজৰ আচলতে এইটো যে মই এইটো কিবা কৰো, এটা ভাল সদিচ্ছা যদি ভাল চিন্তা থাকে নিশ্চয় পাৰিব। কাৰণ এনেকুৱা নহয়, আৰু চৰকাৰৰ এটাটো মূল চালিকা আপুনি যেনেকে নহওক, কাৰণ যিকোনো বস্তু উন্নয়ন কৰিলে আপোনাৰ ধনৰ প্ৰয়োজন হ'ব। কাৰণ আমাৰতো এইটো ফাণ্ড আছে, কিন্তু সেই ফাণ্ডবোৰ যদি আমাৰ সদব্যৱহাৰ নহয় কেনেকে হ'ব কওক। আজি ৰাস্তা পদূলিয়ে দেই মাননীয় গোস্বামীদেৱ, আমি সাধাৰণতে দেখা যে ইতিহাস বিষয়টো আমাৰ বিদ্যালয়ৰ পৰা আঁতৰি গৈছে। আৰু এই ক্ষেত্ৰত ইতিহাস যদি আমি অধ্যয়ন নকৰো, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা মানে আমাৰ জাতিৰ ক্ষেত্ৰত যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ কথাখিনি পাহৰি যাব নেকি? দায়বদ্ধতা আমাৰ হেৰাই যাব নেকি? নতুন প্ৰজন্ম কোন দিশে ধাৱমান হ'ব যদি ইতিহাস তেখেতে নপঢ়ে? তেখেতে নিজে নাজানে যে লাচিতে কি কৰি গ'ল, বা জয়াই কি কৰি গ'ল, বা চুকাফাই কি কৰি গ'ল, বা চিলাৰাই যি তেখেতসকলৰ যি এই ক্ষেত্ৰত বৰঙণি জাতি গাহাত, এই ক্ষেত্ৰত সকলো নাজানে। নতুন ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলে আপুনি ইতিমধ্যে কৈ গৈছে দেশক ভাল পোৱা যে মানুহ, দেশক কেনেকে ভাল পাব, তেখেতে কেনেকে কাৰ দ্বাৰা অনুপ্ৰাণিত হব?
আগৰ যিসকল ব্যক্তি সেইসকলৰ যি ভাল ভাল ইতিহাস যিটো ক'ব সেই ইতিহাসৰ পৰা অনুপ্ৰাণিত হ'ব। গতিকে বিদ্যালয়ৰ পৰা যিটো ইতিহাস যদি পুৰণি বস্তু উঠি গৈছে তাই সেই ক্ষেত্ৰত আপুনি কি কয়? এইটোতো দুৰ্ভাগ্যজনক। আৰু এইটো মই শিক্ষানীতি মই অলপ আগতে কৈছিলো ৰাজীৱ গান্ধী নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিলে ঠিকেই, মই যেনেকে আজি নৱোদয়ক লৈ প্ৰশংসা কৰিছো, একে সময়তে সেই সময়ত 86 চনত যে আমাৰ স্কুলবোৰৰ পৰা ভূগোল আৰু বুৰঞ্জী উঠাই দিয়া হৈছিল, তেতিয়াতো 86 চনত আমাৰ অসমত আঞ্চলিক চৰকাৰখনেই আছিল। এতিয়া আমি যদি নিজৰ চৰকাৰখনে যে নহয় বোলে আমি ইয়াত আমাৰ অসমত আমি ভূগোল বুৰঞ্জী ৰাখিমেই, কাৰণ এইটোতো কিছুমান কেবিনেট সিদ্ধান্ত ল'ব পাৰে, কিন্তু মই ভাবো দেই কিয় নোৱাৰিব, আজি এখন চৰকাৰে কিয় নোৱাৰিব এইটো কথা। আৰু এইটো আপুনি যিটো কথা কৈছে মই এইটো 100% বিশ্বাস কৰো। আমাৰ এতিয়া নৱপ্ৰজন্ম আমি অসমীয়া জাতিৰ ইতিহাস বুলি যদি চাওঁ, আজি দিয়কচোন অসমীয়াৰ ঐতিহ্য বুলি আমি কি বুজো? আমি অসমীয়াত বিভিন্ন জনগোষ্ঠী মিলিহে আমি ঐতিহ্য, মানে অসম যিটো হেৰিটেজ, আজি যেনেকে ধৰকচোন নাগা হেৰিটেজ, তেওঁলোকে নাগালেণ্ডত আপুনি প্ৰত্যেক ডিচেম্বৰ 1 তাৰিখৰ পৰা কিছামাত তেওঁলোকে হৰ্ণবিল ফেষ্টিভেল পাতে, প্ৰায় 18টা জনগোষ্ঠী একত্ৰিত হৈ পেলাই। কিন্তু আমিতো আজি তেনেধৰণে মানে অসমীয়া হেৰিটেজ বুলি আমি বা অসমীয়া ঐতিহ্য বুলিতো আমি একো কৰিব পৰা নাই। আমি কিবা কৰিব পাৰিছো নেকি? আৰু ইতিহাসত চালে আমাক কিন্তু আমাৰ অগ্ৰজসকলে বহুত দি থৈ গৈছে দেই। আৰু অসমীয়া জাতি যে স্বাধীন চিতিয়া, আজি চব দেই পলাচী যুদ্ধৰ পিছত 1857 চনৰ পৰা 1857 মানে 100 বছৰ লাগিছিল ভাৰতৰ স্বাধীনতা দেই, প্ৰথম যুদ্ধখন। কাৰণ আপুনি পলাচী যুদ্ধৰ পিছত 1857 চনতহে ভাৰতবৰ্ষত প্ৰথম স্বাধীনতা যুদ্ধ হৈছিল। কিন্তু অসমৰ স্বাধীনতা যদি আন্দোলন চাই 1826 চনত এইটো পৰিকল্পিতভাৱে ক'ব লাগিব ইংৰাজে সেই সময়ত মানে অসমীয়া জাতি চেদেলি ভেদেলি হৈছিল। এই সন্ধিখন আচলতে কোনো ধৰণৰ অসমৰ ৰিপ্ৰেজেণ্ট নাছিলে। গতিকে 1828 চনত গোমোধৰ কোঁৱৰে যিটো বিদ্ৰোহ কৰি অসমক মানে ইংৰাজৰ পৰা উৎপাবলৈ চেষ্টা কৰিছিলে, আজি গোমোধৰ কোঁৱৰৰ বিদ্ৰোহটো আমি কিমান স্বীকৃতি দিছো আৰু আমাৰ নৱপ্ৰজন্মই কিমান জানে গোমোধৰৰ বিষয়ে। গতিকে এইটো এটা আমি অসমীয়া জাতি যে স্বাধীন চিতিয়া, আমি মানে 3 বছৰ পিছতে আমি আমাৰ স্বাধীনতা চিন্তা কৰিছিলো। গতিকে এইবোৰ বস্তুটোতো আমাৰ ইতিহাসত লিপিবদ্ধ থাকিব লাগিব, আমাৰ নৱপ্ৰজন্মই জানিব লাগিব। একে সময়তে দেই মই এইটোতে যিটো এতিয়া ধৰক এই বিলখন লৈ পেলাই হিন্দু বাংলাদেশীৰ যিটো সংস্থাপন, আপুনি ভালকে জানে 1836 চনত যেতিয়া ইংৰাজে 1826 চনত হল, অসমতে তেওঁলোকে আমাৰ অসমীয়া ভাষাটোকে নাইকিয়া কৰি বেংগলী ভাষা প্ৰৱৰ্তন কৰিছিলে। সেই সময়ত যদি আমেৰিকান মিছনাৰীসকলৰ প্ৰচেষ্টা নাহিল, যেনে আজি ধৰকচোন অৰুণোদয়খন প্ৰকাশ পালে সেই সময়ত 1846 চনত। গতিকে মিছনাৰীসকলৰ যিটো ত্যাগ, তেওঁলোকে যে অসমীয়া ভাষাটোৰ কাৰণে যিটো কৰি গ'ল, সেইটো আচলতে আমি স্বীকাৰ কৰিব লাগিব। আৰু একে সময়তে আজি আউনীআটী সত্ৰৰ যিগৰাকী দত্তদেৱ গোস্বামী অসম বিলাসিনী বুলি সেই মাজুলীৰ এটা ভিতৰুৱা অঞ্চলত এটা ছপাশাল খুলি অসমৰ দ্বিতীয়খন বাতৰি কাকত প্ৰকাশ কৰিছিল। গতিকে এইবোৰতো জাতীয়তাবোধৰ মানুহ। গতিকে এই যে দত্তদেৱ গোস্বামী কোনে জানে? সেইখিনি কথা আমাৰ নতুন প্ৰজন্মই সেইখিনি কথা জানিব লাগিব। সেই কিদৰে হ'ল এটা সময়ত অসমীয়া জাতি কেনেকে উত্থান হৈছিলে, পতনৰ পৰা উত্থানৰ দিশত কেনেদৰে গতি কৰিলে, অৰুণোদয় কাকতখনে আমাক কিদৰে সহায় কৰিলে। আহিছিলে তেখেতসকলে খ্ৰীষ্টান মিছনাৰীসকল কেৱল ধৰ্ম প্ৰচাৰ কৰি আহিছিলে, যদিও তেখেতসকলে আহিলা হিচাপে আচলতে মুখ্য উদ্দেশ্য ধৰ্ম প্ৰচাৰ আছিলে, কিন্তু তাৰ লগে লগে আমি বহুত ক্ষেত্ৰত এই ক্ষেত্ৰত আমি বহুত সকাহ পালো। আমাৰ হেৰাই যোৱা ভাষাটো আমি পুনৰুদ্ধাৰ আমাৰ হ'ল। আৰু তাৰ লগে লগে অসম বিলাসিনী আহিলে, অকল অসম বিলাসিনীয়ে যথেষ্ট আমাক সহায় কৰিলে। এই যিখিনি ইতিহাস, এই ইতিহাস আমি জানিব লাগিব। আৰু তাৰোপৰি মাননীয় গোস্বামীদেৱ, আপোনাৰ তাত কুশল কোঁৱৰৰ এটা ডাঙৰ সুন্দৰ ইতিহাস আছে। কুশল কোঁৱৰ নামত এখন আপোনালোকৰ এটা হস্পিটেল আছে, কুশল কোঁৱৰ নামতে কৰা হৈছে। আৰু গতিকে কুশল কোঁৱৰৰ বিষয়ে কি কওকচোন? কুশল কোঁৱৰটো তেওঁ আচলতে কোনোদিন হিংসা আশ্ৰয় লোৱা নাছিল, তেওঁ অহিংসা পন্থা বিশ্বাস কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে, কাৰণ এইটো কথা আমি এইকাৰণে জানো কাৰণ আমাৰ পৰিয়ালৰ আপুনি গোপিকা বল্লভ গোস্বামীৰ নাম শুনিছে। শেহতীয়া আমাৰ যিখন শংকৰ সংঘৰ অধিৱেশন হৈছিল, তেখেতৰ নামতে সেই ক্ষেত্ৰখন দিছিল। এই গোপিকা বল্লভ গোস্বামী কুশল কোঁৱৰৰ সেই সময়ত অধিবক্তা আছিল। অকল গোপিকা বল্লভেই নহয়, গোলাঘাটৰ বহু কেইজন বৰেণ্য, ৰাধা গোস্বামী আছিল আৰু ভালেমান কেইজন আছিল। কিন্তু সেই সময়ততো গোপিকা বল্লভক হাত কৰিবৰ কাৰণে ব্ৰিটিছে তেওঁক ৰায়চাহাব উপাধি দিছিলে জানে। গতিকে ব্ৰিটিছে তেনেকুৱা
মানে সন্মানেৰে বিভূষিত কৰি তেওঁলোকৰ নিজৰ ফালে কৰিবলৈ প্ৰচেষ্টা চলাই গৈছিল ব্ৰিটিছ পিৰিয়ডত মানে ইংৰাজৰ টাইমত গতিকে সেই তেনেকুৱা তেওঁ কোনো কাৰণতে তেওঁ কোনো ৰেল লাইন বগোৱা নাছিলে তেওঁ নাছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ আচলতে মৃত্যুক আকলি ল'ব লগা হ'ল কিন্তু আজি যদি আমি হয় গোলাঘাট চিকিৎসালয়খন দিছো কুশল কোঁৱৰ নামত পথ আছে মই ডিব্ৰুগড়তো কুশল কোঁৱৰ মূৰ্তি দেখিছো আজি অসমৰ বিভিন্ন জিলাত আছে হয় কিন্তু আচলতে এই শ্বহীদজনৰ পৰিয়ালৰ প্ৰতি আমি কিমানখিনি আচলতে আন্তৰিকতা ৰাখিছো মই এই নতুন চৰকাৰখনে ভাল পাইছো মাজতে মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁ মানুহ পঠাই প্ৰতিনিধি পঠাই কুশল কোঁৱৰৰ পৰিয়ালবৰ্গৰ খবৰ লৈছে গতিকে এইটো এনেধৰণৰ মানে প্ৰচেষ্টা মই শলাগো আৰু একে সময়তে খালি মই এইটোৱে কওঁ যে চৰকাৰখনৰ বহুখিনি দায়িত্ব আছে কিন্তু কাৰণ আমাৰ যিসকল পুৰোধা ব্যক্তি যে আজি যেনেকে আমি ভাষা উজাই হেমচন্দ্ৰ বৰুৱাৰ কাইলে 123তম মৃত্যুবাৰ্ষিকী তেখেতে 17 বহাগতে মৃত্যু আকলে কিন্তু সেই সময়ত অসমীয়া ভাষাই নাছিল কিন্তু ভাষা উজাই যিখন অভিধান লিখি গ'ল এইটোতো আমাৰ জাতিটোৰ কাৰণে তেখেতে কম কৰি থৈ যোৱা নাই গতিকে ভাষা উজাই হিন্দুৰক আমি কেনেধৰণে আজি আমাৰ জাতীয় সংগঠন মই এইটো কথা মুকলিকে ক'ব পাৰো আজি কাৰণ ভাষা উজাক আচলতে সন্মান দিয়া হৈছিল সাহিত্যৰ অৰ্থে কিন্তু কিবা কাৰণত সেই সময়ত কাট খাই গ'ল এইটো মানে একাংশ লোকৰ কাৰণে আপুনি জানে মাননীয় বিশ্ববিদ্যালয় আপোনাৰ তাৰ যিটো সাহিত্য ইতিহাস এটা বিৰল ইতিহাস বহুজন পুৰুষা ব্যক্তি আছে বহুজন সাহিত্যিকে ইতিহাস কৰিছে আপোনালোকৰ বিশেষকৈ সাংস্কৃতিক ইতিহাসটো কি যায় আপোনালোকৰ গোলাঘাটৰ আমাৰ সাংস্কৃতিক ইতিহাস আপুনি যদি প্ৰদীপ চলিহাৰ নাম লয় দেই আজি তেখেত এজন বৰেণ্য ব্যক্তি অসমৰ ভিতৰতে গতিকে নৃত্যৰ ফালৰ পৰা আজি সংগীতৰ তেখেতে অজন্তা কলামণ্ডল বুলি এখন ইয়াত তেখেতৰ স্কুল আছিল আৰু এই অজন্তা কলামণ্ডলৰ পৰা আজি ইণ্ডিয়া পিপি বৰা আজি ক'বলৈ গ'লে ভাৰত বিখ্যাত বুলি ক'ব লাগিব ইণ্ডিয়া বাইদেউ কিন্তু ইণ্ডিয়া বাইদেউ প্ৰথম তেখেতৰ শিক্ষা প্ৰদীপ চলিহা ছাৰে শিকাইছে গতিকে মই কৈছে গোলাঘাট এখন সাংস্কৃতিবান চহৰ আৰু আজি যেনেকে আপুনি মানিক বৰা নাম শুনিছে তেখেত বসন্ত বৰদলৈ সেই তেখেতসকলে সেই সময়ত সংগীতত যিখিনি অৱদান বসন্ত বৰদলৈ অৱশ্যে আকস্মিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু গতিকে মানিক বসন্তৰ জ্যোতিত কেইবাখনো অসমীয়া বোলছবিত তেনেকুৱা সংগীত পৰিচালক হিচাপে আছিল গতিকে আৰু শিৱ ঠাকুৰ ছাৰ মোৰ শিক্ষাগুৰু আছিলে শিৱ ঠাকুৰ ছাৰে তাৰ যেনেকে আজি ভাইমন দা আজি অলপতে আমাৰ মাজৰ সেয়াও ভাইমন দাও গোলাঘাটৰ আছিল কাৰণ অসমীয়া বোলছবিৰ তেখেতে ট্ৰেণ্ডটোৱে সলাই দিছিলে ভাইমন দাই আৰু সেই সময়ত শিৱ ঠাকুৰেও দেই বোৱাৰী আৰু ইফালে তপুবত বৰুৱা আজি আমাৰ মাজৰ পৰা এইসকল আঁতৰি গ'ল কিন্তু মই সেইকাৰণে কৈছো গোলাঘাটত মানে সাংস্কৃতিক দিশটো বা আমাৰ নৃত্যৰ এইখিনি ক্ষেত্ৰত মানে বহুত অৱদান আকৌ আপুনি জানে একৰ্ডিয়ান বজোৱা ভ্ৰাম্যমানত বাবুল নাগৰ নাম শুনিছে আপুনি এই বাবুল নাগো এই অলপতে তেখেত ঢুকালে আৰু ভাল তবলাবাদক আছিলে বাবুল আহমেদ তেওঁ এই আমাৰ বয়সৰ আছিল আমাৰ মাজৰ পৰা আকস্মিকভাৱে তেওঁ আঁতৰি গ'ল গতিকে আমাৰ গোলাঘাটখন মই কৈছোৱেই সকলো ফালৰ পৰা মানে আজি সৰু জেগা এখন কিন্তু সাংস্কৃতিক চহৰ আৰু মানুহৰ এটা ভাল মিলা মিছা আছে ইয়াত আৰু শান্তিপ্ৰিয় গোলাঘাটবাসী আপুনি চাব পাৰে যদি চাই গোলাঘাট আৰু কৃষিৰ ক্ষেত্ৰত যদি চাই মই এইকাৰণে সামৰিছো আজি এনেকুৱা অৱস্থা হয় আমাৰ অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চলবোৰত ইমানেই আমাৰ খেতি হয় আমাৰ কোল্ড ষ্ট'ৰ নথকাৰ কাৰণে আমি পেলাই দিব লাগে বিলাহী প্ৰত্যেক বছৰে পেলাই দিব লাগে গতিকে সেই তেনেকুৱা গতিকে আমি চালো তাত আপোনাৰ সাংস্কৃতিক ক্ষেত্ৰত ক'লে আপুনি সাহিত্যৰ ক্ষেত্ৰত ক'লে ইতিহাস ক'লে আৰু ইতিমধ্যে আপুনি তোমাৰ মালিক ছাৰ ক'লোৱে আব্দুল মালিক ছাৰ আৰু বৰ্তমান নগেন শইকীয়া ছাৰো গোলাঘাটৰ দেই এতিয়া বৰ্তমান গোলাঘাটৰ গতিকে আমি নগেন শইকীয়া ছাৰক লৈও গৌৰৱ কৰিব পাৰো কাৰণ নগেন শইকীয়া ছাৰ চাবলৈ গ'লে মইতো সিদিনা কৈছোৱে যে মানুহে সদায় জীয়াই থাকোতে আচলতে মূল্য দিব লাগে আজি নগেন শইকীয়া ছাৰক আমি আচলতে গোলাঘাটবাসীয়ে আমি বহুত কৰিবলগীয়া আছে তেখেতৰ কাৰণে কাৰণ অসমীয়া সাহিত্যত তেখেতৰ যিখিনি অৱদান নগেন শইকীয়া ছাৰ গতিকে তেনেকুৱা ধৰণৰ বহুত আৰু লেংলাৰ আজি আপুনি ভাৰতবৰ্ষৰ ভিতৰত 6ষ্ঠ স্থান অনুপম শইকীয়া তেওঁ গোলাঘাটৰ দেই তেওঁ এতিয়া আইআইটিত আছে গতিকে সেই লেংলাৰ পোৱাও সেই গোলাঘাটৰে মানে শিক্ষাৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক গোলাঘাট সকলো ফালৰ পৰা আমি গোলাঘাটক লৈ মই কৈছোৱে ইতিহাসৰ ফালৰ পৰা চালেও
আমি গোলাঘাটক লৈ আচলতে আমি গৌৰৱ কৰিব পাৰো গতিকে মই ভাল পালো আপুনি মাননীয় গোস্বামীদেৱ এইখিনিতে এষাৰ কথা মই ৰাইজক জনাব বিচাৰিছো যে মাননীয় অপূৰ্ব বল্লভ গোস্বামীদেৱ জনমভূমি এজন জ্যেষ্ঠ সাংবাদিক আৰু তেখেতে যথেষ্ট লিখা মেলা কৰি থাকে আমি তেখেতক আমি কাগজে পত্ৰে পাই থাকো বিশিষ্ট প্ৰবন্ধকাৰ আৰু তেখেতে আমাৰ মাজত আহি উপস্থিত হৈ আমাক যথেষ্ট উৎসাহিত কৰিলে আৰু শেষত একেবাৰে শেষত আপোনাক এই যে অনুষ্ঠানটো আমি কৰিছো ইতিহাসৰ ওপৰত এই ইতিহাসৰ ওপৰত এই অনুষ্ঠানটো কৰাৰ কাৰণে আপুনি কেনে অনুভৱ হৈছে বা ইয়াৰ পৰা আমি কিবা সুফল পাম বুলি ভাবেনে? নাই মই ভাল পাইছো আপোনাৰ প্ৰচেষ্টা এইটো হওক মানে এনেধৰণে আচলতে আমি আগবাঢ়িব লাগিব কাৰণ কিছু হলেও আমি জাতিটোৰ কাৰণে কিবা কৰি যাব লাগিব মই এইটোকে আপুনি যিটো এই প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাৰ পৰা মই ভাবো নৱপ্ৰজন্মই কিছু হলেওতো আজি গোলাঘাটৰ বিষয়ে মই যেনেকে কলো আজি শাল কাঠেৰে দলং বনোৱা চিন্তা কৰিছিল চব কলীয়া ভোমোৰা বৰ্তমানে গতিকে এইটো সেই সময়ত কম কথা নেকি কওকচোন গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমাৰ নৱপ্ৰজন্মই জানিব লাগিব হয় নে এতিয়া আমাৰ আৰু এজন আমাৰ গৌৰৱ গোলাঘাটৰ ডক্টৰ পদ্মেশ্বৰ গগৈ দেই তেখেতে ঢেকীয়াৰ ওপৰত নামৰ হাবিৰ ওপৰত এনেকুৱা অধ্যয়ন কৰিছিল ব্ৰিটিছ মিউজিয়ামৰ পৰা এজন তেওঁৰ স্কলাৰ ৰিচাৰ্চৰ খ্ৰীষ্টফাৰ বুলি আহিছিল তেখেতে ছাৰৰ লগত ইমানেই মানে হেৰি হ'ল তেখেতে গৈ পেলাই ব্ৰিটিছ মিউজিয়ামত ছাৰৰ নামত এটা ঢেকীয়াৰ মানে বৰ্গ নাম দি থৈ গৈছে ফাৰ্ণ এইটো এটা কম ডাঙৰ কথা গতিকে কাৰণ আপোনালোকৰ তাৰ যি আছে নেকি মানে আপোনাৰ ঔষধ সৃষ্টি কৰিছিলে আপোনাৰ যিটো উদ্ভিদৰ বনৌষধিক আচলতে নতুন ৰূপ দিয়া আজি যিবোৰ ধৰকচোন বনৌষধিৰ কথা গুণাৰাম খনিকৰাই কেইবাখনো কিতাপ লিখি কিন্তু আমাৰ জাতিটোৰ কাৰণে দি থৈ গৈছে দেই কাৰণ অসমীয়া হেৰিয়াত মানে তেওঁ কেইবাখনো কিতাপ লিখিছে গুণাৰাম এইটোৱে আমাৰ মানে দুৰ্ভাগ্য তেখেতক আমি অকালতে আমাৰ আঁতৰি গ'ল গতিকে এনেকুৱা ধৰণৰ বহুত কেইজন ব্যক্তি আছে এতিয়া আৰু এজন আছে দেই আপুনি সৰু ল'ৰা নেওগ বুলি তেওঁ এতিয়া বনৌষধিয়ে হাড় জোৰা দৰৱ দি পেলাই চিকিৎসা কৰে এতিয়া তেওঁ এতিয়া দিল্লীৰ তেওঁ সুপ্ৰিম কোৰ্টৰ বিচাৰপতি আছিলে জাজ আছিলে তেওঁৰ মাক 85 বছৰ এটা এক্সিডেণ্টত তেওঁ ভৰি এখন ভাঙিলে এই যিজন সৰু ল'ৰা নেওগ আমাৰ গোলাঘাটৰ প্ৰঘাটিং অঞ্চলৰ তেওঁক প্লেনে নি পেলাই দিল্লীত গৈ চিকিৎসা কৰাইছে এতিয়া আমাৰ ধৰক গোলাঘাটৰ মানুহে এইবোৰ কথা নাজানে গতিকে কিছুমান তেনেকুৱা ধৰক এতিয়া জানে গতিকে কিছুমান মানুহে তেনেকে নীৰৱে সোমাই আছে আৰু এজনে এতিয়া এই কাঠৰ কাম কৰে আপোনাৰ তেওঁ এতিয়া আপোনাৰ শিল্প এইবোৰ ভাস্কৰ্যৰ এইবোৰ কিছুমান তেওঁ হেৰি কৰে তেওঁক একচুৱেলি সেই সময়ত দিল্লীত এখন হেৰিয়ালে মাতিছিল তেওঁক ৰাষ্ট্ৰপতিয়ে তেওঁক সম্বৰ্ধনা জনাব বুলি তেওঁ ক'লে মই পঢ়িব মেলিব নাজানো গতিকে তেওঁ নগ'লে জানে গতিকে কিছুমান তেনেকুৱা ধৰণৰ সোমাই আছে মানুহৰ ভিতৰত আমাৰ গতিকে সেইখিনিক আচলতে আমি সন্মানজনক যদি স্থান দিব পাৰো মই এইকাৰণে এইটো কথা আপোনালোক আজি অৱগত কৰিলো কিছুমান লোক এনেকুৱা আছে সমাজৰ কাম কৰি আছে অথচ তেওঁলোক আজি অৱহেলিত হৈ আছে তেওঁলোকক কিন্তু সন্মানজনক স্থান দিবলৈ প্ৰচাৰ বিমুখভাৱে কিছুমানে কাম কৰি আছে গতিকে সেই মানুহবোৰকো আচলতে আমি যদি এটা সন্মান দিওঁ তেওঁলোকে এটা উৎসাহ পাব আচলতে আমি আপোনাৰ পৰা বহু তথ্য পালো গোলাঘাটৰ বিষয়ে জানিলো অতি ভাল লাগিলে আপোনাৰ দৰে এজন ব্যস্ত ব্যক্তি আমাৰ মাজলৈ আহিলে আহি পেলাই আমাৰ এই অনুষ্ঠানটো জীপাল কৰি তুলিলে আমি অতি আনন্দিত হলো আপোনাৰ দৰে এজন জ্যেষ্ঠ সাংবাদিক আৰু এই ক্ষেত্ৰত কি হৈছে আমি বহুত কথা আৰু বাকী বহুত কথা থাকি গ'ল গোলাঘাটৰ বিষয়ে এয়াই যথেষ্ট নহয় আৰু বহুত কথা আছে সময়ৰ যথেষ্ট কম আমাৰ লাইনত কেইবাজন ব্যক্তি আছে আমি আৰু বহু কেইজন আছে গতিকে ভাল পালো আপুনি মোক এইখিনি সুধিলে গতিকে মই ভাবো আজি এনেকুৱা ধৰণৰ এইবোৰ আলোচনাই আচলতে কি হয় অন্য নহলেও কাৰোবাক অনুপ্ৰাণিত কৰিব এতিয়া আপুনি জয়মতীৰ কথা ক'লে যে এইও গোলাঘাটৰ গৌৰৱ দেই আইদেউ সন্দিকৈ আমাৰ অসমৰ বোলছবিৰ কিংবদন্তি যিগৰাকী মানুহ তেওঁ আমাৰ গোলাঘাটৰ পানী দি সাংস্কৃতিক বিষয়ে কৈছিলো সাংস্কৃতিক বিষয়ে প্ৰথমে আহিব আইদেউ সন্দিকৈ আইদেউ সন্দিকৈ প্ৰথমে আহিব প্ৰথম মহিলা
অসমীয়া প্ৰথম অসমীয়া চিনেমা যেতিয়া কৰিছিলে আচলতে তেখেত অৱহেলিত হৈয়ে থাকিলে কিন্তু পিছত মানে মই এইটো এইকাৰণ নকওঁ সংবাদ মাধ্যমৰ কাৰণে পিছত তেখেতে কিন্তু সেই সন্মানকণ পালে দেই নহলে কিন্তু আইদেউ সন্দিকৈ আমি ঘৰত গৈ প্ৰথম আমি তেখেতক নিজে লগ পাইছিলো কিন্তু যেতিয়া আচলতে প্ৰিণ্ট মিডিয়াত কাৰণ তেতিয়া ইলেক্ট্ৰনিক মিডিয়া নাছিলে প্ৰিণ্ট মিডিয়াত যেতিয়া এইবোৰ কথা লেখা পঢ়া হ'ল তেতিয়া সেই আইদেউ সন্দিকৈ মানে কি ন তথাপিও আমি এটা কওঁ আজি আইদেউ সন্দিকৈ নামত আচলতে কিবা এটা কৰিব লাগে এটা অৱশ্যে জ্যোতিচিত্ৰবনত কিবা কৰিছে বুলি শুনিছো কিন্তু মই ভাবো এটা যিহেতু অসমৰ বোলছবি জগতৰ কিংবদন্তি তেওঁক এটা ভাল স্বীকৃতি দিব লাগে অসম ধন্যবাদ জ্ঞাপন কৰিলো আপোনাক আপুনি বহুত কথা কলে আমি ভৱিষ্যতে আশা ৰাখি বিভিন্ন বিষয় লৈ